কাৰ্যালয় বাসগৃহতে বনাইছে কোৱাৰেণ্টাইন কেম্প আলোহিক গৃহতে থাকিব পাৰিব 20 জনকৈ লোক সমষ্টিটোৰ বহিৰাজ্যৰ লোকসকলৰ বাবে বিধায়কৰ প্ৰয়াস কুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিষয়ে আমি ক'ব বিচাৰিছো ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আহ্বান জনাই সেই আহ্বানক প্ৰতি মুহূৰ্তত পালন কৰি আহিছে কুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মাতৃভূমিলৈ ঘূৰি অহা লোকসকলক নিজ নিজ সমষ্টিত কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে বিধায়ক মৃণাল শইকীয়াই অসম চৰকাৰে বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱক যুৱতীসকলক অসমলৈ অনাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক মৃণাল শইকীয়াই নিজ ব্যয়েৰে যোগীবাৰীত থকা কাৰ্যালয়ৰ বাসগৃহটো কোৱাৰেণ্টাইনৰ বাবে সাজু কৰি তুলিছে এই আলোহিক গৃহটোত প্ৰথম পৰ্যায়ত থাকিব পাৰিব 20 জনকৈ লোক ইয়াৰ উপৰিও কুমটাই সমষ্টিৰ আন ঠাইতো কেইবাটাও কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰি আছে বিধায়কগৰাকীয়ে সমষ্টিটোৰ আৰ্তজনৰ কাষত প্ৰতিনিয়ত ব্যস্ত থকা কুমটাই সমষ্টিৰ বিধায়কজন সদায় থাকে চৰ্চাৰ শীৰ্ষত কিছুদিনত পূৰ্বে ডেৰগাঁৱৰ বিৰিণা গাঁৱৰ 9জন যুৱক ডিমাপুৰত আবদ্ধ হৈ থকাৰ পাছত বিধায়ক মৃণাল শইকীয়াই নিজা বাহনেৰে যুৱক কেইজনক ঘৰত থোৱাৰ ব্যৱস্থা কৰিছিল সমান্তৰালকৈ বোকাখাটৰ 4 যুৱকক ডিমাপুৰৰ পৰা উদ্ধাৰ কৰি আনিছিল এইগৰাকী বিধায়কে লগতে কৰ্মসূত্ৰে বাংগালুৰুত থকা ডেৰগাঁৱৰ এজন যুৱক খোৱা বোৱাৰ ক্ষেত্ৰত সৃষ্টি হোৱা অসুবিধা দূৰ কৰাত বিধায়কগৰাকীয়ে লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা আৰ্থিকভাৱে অনুদান আগবঢ়াই সহায় কৰি যুৱকজনক বিধায়কে দিছে সকাহ বহুতো যুৱক যুৱতী বাহিৰৰ পৰা অসমলৈ আহি আছে আৰু লোক যেতিয়া ব্যক্তিসকল বাঢ়ি আহিছে তেতিয়া আমাৰ চেণ্টাৰবিলাক সমষ্টিয়ে নিবৰ কাৰণে আহ্বান জনাইছিলোঁ টাউনবিলাকত লক্ষ্য হ'ব সেইকাৰণে মোৰ যিটো আগতে কাৰ্যালয় ৰূপে ব্যৱহৃত হৈ আছিলে তাতো মই কোৱাৰেণ্টাইন চেণ্টাৰ কৰিছোঁ আৰু আমাৰ সমষ্টিৰ ইতিমধ্যে 3জন মানুহ ইয়াত আছে কেইজন থকা সুবিধা কৰিছে ইয়াত আমাৰ 15জনমান থাকিব পাৰিব আমাৰ সমষ্টিৰ এতিয়া 3জনেই আহিছে বাহিৰৰ পৰা তেওঁলোকে খোৱা বোৱা ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হ'ব খোৱা বোৱা ব্যৱস্থা আমাৰ ৰান্ধনি আছে ইয়াত যদি তেওঁলোকৰ কিবা গা অসুখ হ'বলৈ হয় তেওঁলোকৰ কিবা ব্যৱস্থা আছে নেকি সেইটো ডক্টৰৰ লগত কানেকশ্যন আছে নহয় ৰেগুলাৰ চেকআপ হৈ থাকিব আৰু ক'ৰবাত তেনেকুৱা ব্যৱস্থা কৰিছে নেকি কোৱাৰেণ্টাইন চেণ্টাৰ কেইবাটাও আমি বাছনি কৰি থৈছোঁ প্ৰয়োজন হ'লে এইবিলাক আৰম্ভ কৰি দিওঁ যদি বেছি হৈ যায় আমাৰ কুমটাই সমষ্টিৰ মানুহ বাহিৰৰ পৰা অহা তেতিয়া সেই প্ৰতি পঞ্চায়ততে এটা আমি ব্যৱস্থা কৰিব ইতিমধ্যে বাছনি কৰি দিয়া আছে মানৱদৰদী বিধায়কগৰাকীৰ এনে কৰ্মত সমষ্টিৰ সকলোজনে কৃতজ্ঞতা জনাইছে বিধায়কগৰাকীৰ কৰ্ম সকলোৰে আদৰ্শ হওক হেডলাইন্স ডেৰগাঁৱৰ তৰফৰ পৰাও বিধায়কগৰাকীলৈ জনাইছো অনেক শুভকামনা গৌতম বৰাৰ বিশেষ প্ৰতিবেদন হেডলাইন্স ডেৰগাঁও